Good morning everyone. মই শুনছো আপোনালোকক মোৰ অনলাইন ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলোঁ চুলি মানে জাধলি আৰু বৰষুণ দিছে চিপচিপকৈ হ'লেও মানে এনাহঁতৰ ঘৰত মই আছোঁহি আৰু এনাহঁতৰ ঘৰত পানীখিনি আইৰণ যিহেতু সেইকাৰণে মই টেপৰ পানী ওলাই ক'ত কেইটা টাইম জানো নেজানো কিন্তু ওলাই বুলি কৈছে আৰু মানে কাও নহয় টেপটো ৰাইজৰে আৰু আনিব গৈছোঁ চফা আহে বোলে টাইম নাই বোলে যেতিয়া তেতিয়া দিয়ে বোলে সেইকাৰণে এতিয়া গৈ ৰখি থাকিমগৈ আৰু এইফালে মইনা বা আপোনালোকে ভাবিছে চাগে মইনা বা কেনেকৈ হ'ব মানে আমাৰ মা বায়েকৰ ছোৱালী হয় আৰু বিহুলৈকে তাইও থাকিব ময়ো আছোঁ দুইজনী ঘৰতে আহিছোঁ আৰু এইফালে বিয়া আছে আৰু মানে সমনীয়া আৰু মোতকৈ এমাহৰ সৰু তাই আৰু কেইদিনীয়া আছে আৰু বিয়া হ'বগৈ আৰু 4 দিন আছে নেকি আৰু বিয়া ব্লগো আপোনালোকে নিশ্চয় পাবই তেতিয়া সেই আপোনালোকে জলদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সেইফালে মিলঘৰ তাৰপিছত এইফালে মানে পানী মানে এভেইলেবল মানে পানী ইয়াত নুশুকায় আৰু আমাৰ ফালে জামুনফালে মানে পানী মানে ইমান শুকাই যায় সেইকাৰণে আমি তাত মানে পাহাৰীয়া জেগা সেইকাৰণে শুকাই যায় আৰু ইয়াত পানী থকা জেগাত কেলৈ দিব লাগে হেৰি পানী নথকা জেগাত দিব লাগে আৰু এতিয়া গৈ আছোঁ টেপৰ ওচৰলৈ এইটো হয় বুলিয়ে ভাবিছোঁ এতিয়া 8টা বজাত দিব ৰখি আছোঁ সেইকাৰণে এনেই গ'লোঁ আৰু ৰখি আমনি লাগিলে এতিয়া 9টামান বাজিলেগে পানীয়ে নোলায় আৰু এতিয়া ঘৰলৈ উভতি আহিছোঁ কেতিয়াবা নিদিয়ে বুলিও শুনিছোঁ নিদিয়ে চাগে আজিকালি পানী নিদিয়া হৈ থাকিলে আৰু এতিয়া গৈ আছোঁ ইমান ডায়েৰিয়া কৰে নহয় বতৰটো ভাল নলগা হৈ গৈছে গোটেই কাপোৰ কানি নুশুকাই পটকনে এই বলৰ হেৰি লৈছে ন বৰলৰ কি মৌ মাখি বাঁহ সেইটো মৌ মাখি বাঁহ খাব পাম আৰু হাতখনে বিষাই গৈছে মোবাইলটো উঠাইছে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ এই ৰেবিটটো ক'ত গ'ল ৰেবিটটো লাগিছিলে মানে কেইদিন হ'ল ৰেবিটটো দেখা নাই আৰু এটা আছিলে হোৱাইট কালাৰ সেই ৰেবিটটো মানে কুকুৰে খাই দিলে সৌদহঁতৰ কুকুৰটোৱে মানে খাই দিলে আৰু এতিয়া ব্লেক আৰু হোৱাইট কালাৰৰে এটা আছে ক'ত গ'ল জানো কালি দেখিছিলোঁ আৰু এতিয়া নাই দেখা দেখোন মই বকুল খাই পাইছেনে আপোনালোকে মোক কমেণ্টত জনাবচোন কিন্তু বকুলটো টেষ্টটো ইমান বেয়া জিভাটো ডাঠ কৰি দিয়ে বুলি ডাঠ কৰে বুলি শুনিছোঁ আৰু ইমান ভাল নালাগে বকুল মোৰ বেগত এতিয়াও আছে বকুল ৰখিলে আৰু আছে ওপৰত বকুল এতিয়া ভিতৰত সোমাই আহিছোঁ কাৰেণ্ট নাই নেকি কাৰেণ্ট নাই ভাত খাই মেলি আজৰি আৰু এতিয়া মানে ভাত খাই মেলি আজৰি আৰু গা পা ধুই আজৰি এতিয়া আমি বিয়াঘৰলৈ গৈ আছোঁ মাহঁতে আগফালে গৈ আছে আৰু এতিয়া আপোনালোকক বিয়াঘৰতে লগ পাম আকৌ বৰষুণ দিছে মানে বাঢ়ি গৈ আছে বাঢ়ি গৈ আছে অলপমান বৰষুণ মোবাইলটো হেৰি হৈছে খাই যায় হেৰি কৰি আছে এইফালে আমাৰ কইনা লাষ্ট কৰিছে ইউটিউবৰ নাম বুলি তাত খেলি আছে পুৰা শুই আছিলে মই আহোঁতে বেমাৰ হৈছে বুলিয়ে মই ভাবি আছিলোঁ এইফালে আছে জুলিমা মানে কইনা ভাগৰ বায়েক আৰু হোষ্টেলৰ পৰা আহি গ'ল
আজি মেট্ৰিক পৰীক্ষা শেষ হ'ল ন আৰু কুকুৰা চুৰ কৰি খালে কাৰণে সেইকাৰণে পঠিয়াই দিলে সেইকাৰণে পঠিয়াই দিলে আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিবা আৰু বেলেগ বাই গাইছ